কণ শিশুসকলৰ বাবে শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে চমু অৱলোকন আগবঢ়ালোঁ। ভাৰতত 14 নৱেম্বৰ তাৰিখটোত শিশু দিৱস হিচাপে উদযাপন কৰা হয়। কাৰণ এই দিনটো হ'ল কিংবদন্তি স্বাধীনতা সংগ্ৰামী যুঁজাৰু আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকীৰ দিন। জৱাহৰলাল নেহৰুৰ শিশুসকলৰ প্ৰতি অগাধ মৰম আছিল। তেখেতে শিশুসকলক বৰ ভাল পাইছিল। শিশুসকলৰ প্ৰতি নেহৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষাৰ বাবে তেখেতৰ জন্মদিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়। নেহৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশুসকলৰ প্ৰতি তেওঁৰ ভালপোৱাৰ বাবেই তেখেতৰ জন্মদিনটোত আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। স্বাধীনতাৰ বাবে তেওঁৰ দীৰ্ঘ সংগ্ৰামৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুক দেশৰ বিশেষ শিশু প্ৰধানমন্ত্ৰী বুলিও অভিহিত কৰা হয়। সেয়ে প্ৰত্যেকেই শিশুসকলৰ মংগলৰ বাবে কৰা অংগীকাৰৰ কথা মনত পেলাই শিশুসকলক দেশৰ হিতৰ প্ৰতি উন্নতি আৰু প্ৰগতিৰ বাবে আগবঢ়াই দি প্ৰত্যেককে সেই দায়িত্বৰ প্ৰতি সজাগ কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হয় এই শিশু দিৱসৰ দিনটোত। আৰু নেহৰুৱে দেখুৱাই দিয়া পথেৰে সকলোকে অগ্ৰসৰ হ'বৰ বাবে চেষ্টা কৰা হয়। শিশু দিৱস পালন কৰাৰ অৰ্থই হৈছে দেশৰ শিশুসকলক আনন্দ কৰাৰ বাট দেখুৱাই দি উচিত শিক্ষা দীক্ষাৰ মাজেৰে এটি সুন্দৰ সুস্থ ভৱিষ্যতৰ বাবে উন্নত কৰি তোলা। সেয়ে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো অৰ্থাৎ 14 নৱেম্বৰৰ দিনটো প্ৰতি বছৰে দেশবাসীয়ে শিশু দিৱস হিচাপে পালন কৰি আহিছে। তেখেতে শিশুসকলৰ স্বাধীনতা, শিক্ষা, উন্নয়নৰ বাবে বিভিন্ন পন্থা হাতত তুলি লৈছিল। তেখেতৰ ধাৰণা আছিল এনেধৰণৰ শিশুসকলেই এখন দেশৰ ধৰণী, দেশৰ প্ৰগতি। আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত। সেয়েহে জৱাহৰলাল নেহৰুৱে উঠি অহা প্ৰজন্মক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল। শিশুসকলেও জৱাহৰলাল নেহৰুক নেহৰু খুৰা বুলি সম্বোধন কৰিছিল। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী এই জৱাহৰলাল নেহৰুৰ জন্ম হয় 1889 চনৰ 14 নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ পিতৃ মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী। মতিলাল নেহৰু এজন আধ্যৱন্ত লোক আছিল আৰু তেওঁৰ বৃত্তি আছিল ওকালতি। তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ যুঁজাৰু আৰু মাতৃ স্বৰূপ ৰাণী ধৰ্মপৰায়ণা। জৱাহৰলাল নেহৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল। জৱাহৰলাল নেহৰুৰ দুগৰাকী ভগ্নী আছিল।
তেখেতৰ 1964 চনৰ 27 মে' তাৰিখে পৰলোক প্ৰাপ্তি ঘটে। জৱাহৰলাল নেহৰুৰ শিশু প্ৰীতি আছিল সৰ্বজন বিদিত। যি দেশতেই তেওঁ পদাৰ্পণ কৰিছিল সেই দেশৰ ল'ৰা ছোৱালীয়ে তেওঁক আৱৰি ধৰিছিল। পৃথিৱীৰ সকলো ঠাইৰ মানুহে নেহৰুক ভাল পাইছিল। তেখেতৰ শান্তিপ্ৰিয় স্বভাৱৰ বাবে সকলোৰে প্ৰিয় পাত্ৰ হ'ব পাৰিছিল। মানৱ জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কূটনৈতিক কাৰ্যকলাপক কল্যাণমুখী কৰাৰ কথাসমূহে সকলোকে সন্তুষ্ট কৰিছিল। তেখেতে স্বাধীনতা সংগ্ৰামৰ সময়ত দুৰ্নীতি অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিছিল। এনেদৰে তেখেতৰ শিশুৰ দৰে পবিত্ৰ অন্তৰেৰে সকলোকে ভাল পাইছিল বাবে আজিও তেখেত অতি চেনেহৰ নেহৰু খুৰা হৈয়ে সকলোৰে অন্তৰত স্থান পাইছে। এনেবোৰ কাৰণতে আমি সকলোৱে এইজনা মহান ব্যক্তিৰ উপজা দিনটো অৰ্থাৎ 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰোঁ।